প্ৰশ্নটো চাব কি দি আছে আমাক 17 কিউব মাইনাছ 30 কিউব প্লাছ 13 কিউব ইজিকেল কিমান সেইটো আমাক ওলাব দিছে হয়নে এনেকুৱা ধৰণৰ অংক আপুনি যদি ইয়াতে 17 ৰ কিউব ওলাব যায় আৰু 30 ৰ কিউব ওলাব যায় আৰু 13 ৰ কিউব ওলাব যায় তাৰপিছত প্লাছ মাইনাছ কৰিবলৈ যায় তেতিয়া কিন্তু আপোনাৰ বহুত সময়ৰ প্ৰয়োজন হৈ যাব হয়নে এনে ধৰণৰ অংক আপুনি 5 সেকেন্ড বা 10 সেকেন্ডৰ ভিতৰত কেনে কৰিব পাৰি সেইটো আমি আজি চাম ঠিক আছে এটা চাব আমি এটা ফৰ্মুলা আমি ক্লাস 9 ত পঢ়ি আহিছো যদি কি হয় a plus b plus c ইকুয়াল কিমান হয় 0 হয় মানে a plus b plus c কি হয় যদি কি হয় 0 হয় তেতিয়া আমি কি লিখিব পাৰো আমি লিখিব পাৰো a কিউব plus b কিউব plus c কিউব ইকুয়াল কি লিখিব পাৰো 3abc ঠিক আছে এখিনি বস্তু আমি ক্লাস 9 ত পঢ়ি আহিছো যদি হে a plus b plus c ইকুয়াল কিমান হয় 0 হয় তেতিয়া আমি কি লিখিব পাৰো a কিউব plus b কিউব plus c কিউব ইকুয়াল কি লিখিব পাৰো আমি 3abc ঠিক আছে এটো যদি মই ভালকে লিখো সব এটো যদি মই ভালকে লিখো কি লিখিব পাৰিম মই 17 কিউব প্লাস মাইনাস 30 হোল কিউব প্লাস 13 কিউব হয়নে এনেকা লিখিব পাৰো হয়নে a কিউব প্লাস b কিউব প্লাস c কিউব ফৰ্মুলা পৰিছে হয়নে ইয়াতে 17 টো কি হ'ব a হ'ব হয়নে মাইনাস 30 টো কি হ'ব b হ'ব আৰু 13 টো কি হ'ব c হ'ব মই যদি গোটেইটা যোগ কৰি দিও গোটেইটা যোগ কৰি দিও সব এটোটা যোগ কৰি কিমান হ'ব এটোটা যোগ কৰি কিমান হ'ব 30 আৰু ইয়াৰ লগত যোগ কৰিলে কিমান হ'ব 0 মানে কি ক'ম আমি a b c যদি যোগ কৰো মই কিমান পাম সাপোজ 17 30 13 যদি যোগ কৰি দিও কিমান হ'ব এখিনি আমি 0 পাম হয়নে মানে আমাৰ এখিনি অনুমান কিমান হ'ব এখিনি অনুমান হ'ব 3 into a মানে কিমান 17 into b মানে কিমান -30 হয়নে আৰু into c মানে কিমান 13 ঠিক আছে এখিনি আপুনি মাল্টিপ্লাই কৰি দিয়ক হয়নে এখিনি মাল্টিপ্লাই কৰিলে কিমান হ'ব চাব 3 into 17 3 to কিমান 51 হয়নে into এখিনি মাল্টিপ্লাই কৰক কিমান হ'ব -390 হয়নে -390 এখিনি মাল্টিপ্লাই কৰি দিয়ক 51 ৰ লগত আপুনি 390 মাল্টিপ্লাই যদি নাজানে কৰি লওক 39 ক 51 ৰে মাল্টিপ্লাই কৰি দিয়ক কিমান হ'ব 9 3 আৰু থাকিল 4 কিমান হ'ল এখিনিত 19 9 8 9 1 কিমান বলো আমি এখিনিত -19890 ঠিক আছে ঠিক একেদৰে -13 কিউব প্লাস 25 কিউব -12 কিউব ইকুয়াল কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি দিছে আমাক x to the power y plus y to the power x is equal to 17 হয়নে তেতিয়াহলে আমাক কি ল'ব লাগে x স্কয়াৰ আৰু y স্কয়াৰ সমান কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে কেনেকৈ ওলাব চাব এনেকুৱা ধৰণৰ অংক কৰিব কাৰণে আপুনি জাস্ট অলপমান ঠিক জানিব লাগিব আৰু এইখিনি বস্তু মনত থাকিয়ে যায় বেছি টান নহয় চাব কি কৈছে এইখিনিত আমাক যেটা দিছে x to the power y plus y to the power x is equal to 17 হয়নে 17 ক মই কি লিখিব পাৰো চাব 17 ক মই লিখিব পাৰো 16 to the power 1 plus 1 to the power 16 লিখিব পাৰো নে 17 বস্তু কি মই কি লিখিছো 16 to the power 1 16 to the power 1 মানে কিমান 1 plus আৰু 1 to the power 16 মানে কিমান 1 to the power 16 মানে 1 তো 16 plus 1 এ বলো ঘুৰি ঘুৰি আৰু 16 plus 1 মানে কিমান 17 মানে এইখিনি বস্তু আৰু এইখিনি বস্তু কি হল একেই হল হয়নে এতিয়া চাব আমি যদি বোথ সাইড কম্পেয়াৰ কৰো এটো সাইড কম্পেয়াৰ কৰো তেতিয়া চাব x ৰ জাগাত কিমান আছে 16 এটো x ৰ জাগাত কিমান আছে 16 y ৰ জাগাত কিমান আছে 1 এটো y ৰ জাগাত কিমান আছে 1 মানে কি গম পালো যদি বোথ সাইড আমি কম্পেয়াৰ কৰো দুইফালে যদি মই কম্পেয়াৰ কৰো দুইফালে কম্পেয়াৰ কৰি মই x কিমান পাম x কিমান পাম 16 আৰু y কিমান পাম y 1 হয়নে আমাক ওলাব কি দিছে x স্কয়াৰ আৰু y স্কয়াৰ ওলাব দিছে হয়নে x স্কয়াৰ আৰু y স্কয়াৰ ভ্যালু বহাই দিয়ক x ৰ ভ্যালু কিমান 16 তো 16 স্কয়াৰ প্লাস 1 স্কয়ার 16 স্কয়ার মানে কিমান 256 প্লাস 1 মানে কিমান বলো আমি 257 ঠিক একেদৰে এই কোশ্চেনটো চাব কি কৈছে আমাক x to the power y plus y to the power x is equal to 22 হয়নে আমাক ওলাব কি লাগে x স্কয়ার আৰু y স্কয়ার ওলাব লাগে হয়নে একেই কনসেপ্ট আমি কি কৰি দিম x to the power y plus y to the power x is equal কি লিখি দিম আমি 21 হয়নে কি লিখিম 21 to the power 1 plus 1 to the power 21 লিখিব পাৰো হয়নে 21 to the power 1 মানে কিমান 21 plus 1 to the power 21 মানে কিমান 1 তা 21 plus 1 is equal to কি পালো 22 ঘুৰি ঘুৰি আমি আগৰ বস্তুৱে পালো হয়নে বেলেগ কিবা পাইছো জানো হয়নে বোথ সাইড যেটা কম্পেয়াৰ কৰিব x ৰ জাগাত কিমান আছে 21 এটো x ৰ জাগাত কিমান আছে 21 y ৰ জাগাত কিমান আছে 1 y ৰ জাগাত কিমান আছে 1 মানে কি গম পালো আমি x is equal to 21 আৰু y is equal to কিমান পালো আমি 1 পালো ঠিক আছে এটা চাব এটা মই ভ্যালু বহাই দিম x মানে কিমান 21 স্কয়ার y মানে কিমান 1 স্কয়ার হয়নে
21 স্কয়াৰ মানে কিমান সকলোৱে জানো 21 স্কয়াৰ মানে 441 আৰু 1 স্কয়াৰ মানে 1 কিমান কৰিলো আমি 442 ঠিক আছে ঠিক একেদৰে যদি এইখিনি আমাক কিমান দিয়া থাকে 12 দিয়া থাকে তেতিয়া হলে x স্কয়াৰ প্লাস y স্কয়াৰ কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব